নমস্কাৰ। ওই আৰু ভালে লাগে জুৰি জান মুগাৰী হা পিন্ধিলে জুৰি জান ওই মুগাৰী হা পিন্ধিলে জুৰি জান ওই মুখৰনো মিচিকিয়া হাঁহি ইনচুলিনটো সদায় ৰবই লাগে এনেকৈ আৰু খুচি আছো ৰৈ আছো লকডাউন হলেওতো ইনচুলিনটো কেতিয়াও ডাউন নহয়। নতুনকৈ নাটক এখন লিখি আছো বীৰাংগনা সাধনীৰ ওপৰত। সেইখনৰ কামো চলি আছে আৰু নাটকখন প্ৰায় শেষ অৱস্থালৈ গৈ আছে। লকডাউন বুলি বজাৰৰ খানা খাবলৈ এৰি দিছোঁ, বজাৰৰ চব্জি আনিবলৈ এৰি দিছোঁ। একদম বাৰীত খুতৰা জিলমিল কচু থুৰি এভেইলেবল এইবোৰকে বুটলি ধুনীয়াকৈ চলি আছে। আৰু হোৱাই নোহোৱাই কৰিছিলোঁ কিছুমান, জীৱনত খেতি কৰি পোৱা নাছিলোঁতো, কিন্তু এইবাৰ কোৰ ধৰিলোঁ, খেতি কৰিলোঁ। ফ্ৰেচবিন আগৰ ফ্ৰেচবিনখিনি উঠাই দিলোঁ, আকৌ নতুনকৈ এইখিনি লগালোঁ। এইখিনি হৈছে এইফালে ৰঙালাও জাতিলাও ধুনীয়াকৈ হৈছে। তিয়ঁহ খাই আছোঁ বাৰীৰ পৰা, জিকা যথেষ্ট ভালকৈ হৈছে। কেইজোপামান গোমধান, বিলাহী কেইজোপামান, দাংবডি, জলকীয়া, মানে কি নিজেও খোৱাৰ লগতে ওচৰৰ দুই এঘৰকো এটা দুটাকৈ দিব পৰা হৈছে। ভেন্দি বেঙেনা ধুনীয়া হৈছে। খালি মোৰ এই জিকা ধুনীয়াকৈ চলি আছোঁ, লোককো দিব পাৰিছোঁ। হালধি কেইপাতিমান দি দিলোঁ, আদা দুই পাতি দি দিছোঁ। যি হয় আৰু মানে অলপ নহওক জিলমিল ধুনীয়াকৈ জিলমিলবোৰ তুলি আছোঁ, জিলমিল খাই আছোঁ। মানে কণ বিলাহী জিলমিল খুতৰা এনেকৈ মানে দাইলত বৰ ধুনীয়াকৈ হৈ যায়। ঠিক আছে, এয়া লকডাউনৰ বিশেষত্ব। এতিয়া মানে ভৱিষ্যতে পৰিকল্পনা বুলি ক'বলৈ গ'লে এটা বৰ ডাঙৰ সমস্যাতে পৰি গৈছোঁগৈ। তাৰমানে বৰ্তমান কি কৰি আছোঁ, হোৱাই নোহোৱাই বীৰাংগনা সাধনী নাটকখন মোটামুটি কমপ্লিট কৰিছোঁ। আৰু যথেষ্ট তথ্যভিত্তিক নাটকটো, যিমান পাৰোঁ মই বিভিন্ন মানে নাটকৰ ফেষ্টিভেলতো কৰিব পৰাকৈ তেনেকুৱা এটা ষ্টাইলত নাটকখন মই মোটামুটি প্ৰস্তুত কৰি উলিয়ালোঁ। আৰু এনেই কাহিনী এটা লিখি গৈছোঁ, আৰু ই হয়তো কেতিয়াবা উপন্যাসৰ ৰূপো ল'বগৈ পাৰে, কিবা ৰূপো ল'বগৈ পাৰে, মই নাজানো। এটা কাহিনী এটা লিখি আছোঁ, যিমান পাৰোঁ সময় পাওঁ লিখোঁ। আৰু এনেইতো বতৰটো ভাল হ'লেতো এনেই কোৰখন লৈ নিজৰ চুগাৰ কমাবৰ কাৰণে বাৰীতে ইটো সিটো কৰি ফুৰোঁ। চুগাৰ কমোৱাৰ এটা দৰৱ বুলি এইটো কৰোঁ। এতিয়াতো ভৱিষ্যত পৰিকল্পনা মানে দিন ভাললৈ অহাৰ লগে লগে নাটকৰ বহুত কাম থাকি গ'ল। তাৰমানে ঢকুৱাখানা নাটক কৰাবলৈ যোৱাৰ কথা আছিলে, শিৱসাগৰ নাটক কৰোৱাৰ কথা আছিলে, জাগুনত প্ৰেক্টিচ কৰাই আছিলোঁ, মাইথাঙত নাটক হৈ আছিলে, ৰূপাইত নাটক হৈ আছিলে। গোটেই মানে নাটকৰ কামবোৰ ৰৈ গ'ল। সেইটো এটা মোৰ কাৰণে বিৰাট ডাঙৰ সমস্যা হৈছে। আচলতে অত্যতে কৰ্মশালা কৰি নাটক কৰি তেনেকেই মোটামুটি দুই এপইচা পাই চলি থকা মানুহটো এতিয়া মানে এই ঠাক লাগি গামোচা আছেতো, সম্বৰ্ধনা পত্ৰবোৰ পঢ়োঁ, গামোচাবোৰলৈ মাজে মাজে চাওঁ, ভাবোঁ এইটো কণ্ডিশ্যন যদি আৰু অলপ বেছি দিন হৈ থাকে তেতিয়াহ'লে সেই গামোচাবোৰ উলিয়াই পেটত বান্ধিবলগীয়া হ'ব প্ৰথম অৱস্থাত, আৰু এটা সময়ত আৰু ডিঙিত বান্ধিবলগীয়া যে নহ'ব তাৰ কি মানে আছে। গামোচা শ আছে, গামোচাবোৰকে চাই অলপ আত্মসন্তুষ্টি লাভ কৰি থাকোঁ। আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ, সকলোৱে ঘৰতে থাকক, যিহেতু ইয়াৰ কোনো ভেকচিন ওলোৱা নাই। এতিয়া এটা সময়ত সকলোৱে আহ বুলি চিঞৰিলে, সকলো ওলাই গ'লোঁ। এতিয়া সকলোৱে কৈছে থাক সোমাই থাক। গতিকে আমি আহক সকলো সোমাই থাকোঁ, মাস্ক চাস্ক পিন্ধক। চৰকাৰে বৰ সুন্দৰভাৱে যিবোৰ সিদ্ধান্ত লৈ আছে, যিবোৰ নিৰ্দেশ আমালৈ দি আছে, নিৰ্দেশবোৰ আমি যদি পালন কৰি থাকোঁ, আমি আচলতে নিজক বচাই ৰাখিব লাগিব, আমাৰ অঞ্চলটোক বচাই ৰাখিব লাগিব, আমাৰ মৰমৰ ভালপোৱা মানুহবোৰক বচাই ৰাখিব লাগিব, আমি আমাৰ সমাজখন বচাই ৰাখিব লাগিব। তেতিয়াহে আমাৰ জাতিটো বাচিব, আমাৰ দেশখন বাচিব, আমি সকলো বাচি থাকিম।